বৰ্তমান আছো বজাৰ কৰি আৰু বজাৰত আহিছো চন্দন, ইফালে নয়ন আৰু ইফালে হৈছে প্ৰণৱ। মানে ঘটনাটো হ'ল আমি বিহু মাৰিছিলো, সেই বিহু মাৰা পইচাখিনি মোৰ তাতে আছিল। ভাবিছো ভগাইতো লাভে নাই, সেইকাৰণে আমি গোটেইবিলাকে মিলি এখন খানা খাওঁ বুলি। প্ৰায় বজাৰ কৰা হৈ গ'ল আৰু এতিয়া টেণ্ট হাউচত আহিছো, মানে টেণ্ট হাউচৰ বস্তুখিনি ল'ব, বাচন বৰ্তন আৰু কাপোৰৰ পৰা গোটেইখিনি। যিহেতু পথাৰতে খাম, ৰ'দো পৰিব। পথাৰ মানে হৈছে ক্ৰিকেট খেলা পথাৰখন, ক্ৰিকেট খেলাও যে হয় আৰু আমিও যে খেলো, ইয়াতে মানে খানা খাম। গোটেইবিলাকে আহি গোটেইখিনি কাম চাম কৰাত ব্যস্ত হৈ আছে। এইফালে এজন দুজনকৈ বাঢ়ি বাঢ়ি গোটেইবোৰ লগ আহিল আৰু গোটেইবিলাকে কামত ব্যস্ত। এইফালে দালি বহাই দিলো, মাংসৰ কাৰণে আলু কুটি আছে, চন্দনে বিখালে, গোটেইবিলাক মিলি কাম কাজ কৰাত ব্যস্ত হৈ আছে। খানা বা পিকনিক বুলি ক'লে এইটো আৰু গোটেইবিলাকে মিলি জুলি গোটেইবিলাকে ৰন্ধা বঢ়া বা গোটেইখিনি কাম কৰাৰ পৰা এনেকৈ খাই বহুত বেছিয়ে ভাল লাগে। এইফালে দালিও হৈ গ'ল, বাকী আৰু কিবা কিবি বনাব লগা আছে, হ'বই আৰু বেছি টাইম নাই। প্ৰায় গোটেইখিনি আইটেম হৈ গ'ল। এইফালে কণী দি দিলো আৰু কণী হোৱাৰ পিছতে গোটেইবিলাকে ভাত খাব বহিল। ইহঁতে খোৱা হোৱাৰ পিছত ময়ো বহি ললো, মানে ময়ো খাই ললো। এইফালে প্ৰণৱ, চুম আৰু এইফালে ভাত দালি গোটেইখিনি আইটেম। দিয়ক আজিলৈ বাই বাই।